অনু তোৰ আগত মুখ দেখুৱাবলৈ লাজ লাগিছে আচলতে সেই যে অলি তেনেকৈ গুচি গ'ল তাৰপিছত মা ঢুকাল পৃথিৱীখন হঠাৎ বৰ শূন্য শূন্য লাগিল মই আগৰ পৰাই সাংঘাতিক চেণ্টিমেণ্টেল কিছুমান মানুহ আছে বৰ্তমানৰ পৃথিৱীত সিহঁত একদম মিছফিট মোৰ কিজানি তেনে এজন মানুহ জীয়াই থাকিবৰ বাবে এটা অৱলম্বনৰ প্ৰয়োজন ডুবি যাবলৈ ধৰা মানুহ এজনক উঠি আহিবলৈ কাৰোবাৰ সহায়ৰ প্ৰয়োজন কিয় জানো তোক মই মোৰ অৱলম্বন হিচাপে ভাবি লৈছিলোঁ এতিয়াও ভাবোঁ কিন্তু আগতকৈ বেলেগ ধৰণে সেই যে সিদিনা ৰাতি তহঁতৰ ঘৰৰ পৰা ওলাই গ'লোঁ তাৰপিছত তোৰ কথা নতুনকৈ ভাবিবলৈ ল'লোঁ প্ৰেমৰ বাহিৰেও নাৰী আৰু পুৰুষৰ মাজত আৰু অনেক মধুৰ আৰু পাৰস্পৰিক বুজাপৰাৰ সম্বন্ধ থাকিব পাৰে সেই সাধাৰণ কথাটো বুজাতেই মই ভুল কৰিছিলোঁ আজি তোৰ ঘৰলৈ আহিছোঁ মই তোৰ বন্ধু আৰু আপোন দাদা হৈ প্লিজ তই ভুল বুজি নাথাকিবি আমি আকৌ এখন নতুন নাটক লৈছোঁ নিজে লিখা নাটক তইও এটা ৰোল কৰিব লাগিব আজিলৈ যাওঁ